UPPL দলত তৃণমূল কংগ্ৰেছৰ কোকৰাঝাৰ জিলাৰ সভাপতি উত্তম কুমাৰ তালুকদাৰ ডাঙৰীয়া আৰু তেখেতৰ কথিতসকলে UPPL দলত যোগদান কৰিছে আৰু বৃহৎ এটা টিম লৈ পেলাই তেখেতে যোগদান কৰিছে। আমি সকলো তেখেতক আদৰিবলৈ আজি শ্ৰীৰামপুৰলৈ আহিছোঁ আৰু তেখেতৰ যোগদান আজি কাৰ্যসূচী হৈ গ'ল আৰু তেখেতৰ লগতে বহুখিনি নেতৃত্ব আহি পেলাই যোগদান কৰিছে। খুব ভাল এটা মিটিং হৈছে। আজিৰ সময়ত UPPL দল যিটো আপোনালোকে দেখা পাইছে যে সেই দলটো সকলো দিশৰ পৰা সক্ষম আৰু সকলো দিশৰ পৰা শক্তিশালী হৈ গ'ল। আমাৰ এটা সময়ত আপোনালোকে শুনিছে যেতিয়া চৰকাৰ গঠন হৈছিলে ইয়াৰ 10 দিনমান পিছৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে কৈছিলে নেক্সট সপ্তাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, শুক্ৰবাৰে ভাঙিব, মঙ্গলবাৰে ভাঙিব, তেনেকুৱা কথাবিলাক কৈ আছিলে। কিন্তু আহি ইতিমধ্যে আমি চাৰিটা বছৰ কমপ্লিট হোৱা প্ৰগ্ৰাম কৰিলোঁ আৰু 5টা বছৰত ভৰি দিলোঁ আৰু কাম কৰি আছোঁ। আৰু আজিৰ সময়ত আমি খুব আনন্দৰে ক'ব বিচাৰোঁ যে সেই জ্বলন্ত যিটো বিটিআৰ আছিলে, অশান্তৰ বিটিআৰ আছিলে, হিংসাৰ বিটিআৰ আছিলে, এই 4টা বছৰ চৰকাৰ গঠন কৰাৰ পিছত বিটিআৰত সম্পূৰ্ণভাৱে পৰিৱৰ্তন হ'ল। আমি যেতিয়া কৈছিলোঁ যে পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ, সেই সময়ত বিৰোধীৰ মানুহবিলাকে বহুত ইনচাল্টিং কথাবিলাকেদি আমাক ঠাট্টা কৰিছিলে। কিন্তু আজি ৰাইজে চকুৰ আগত দেখা পাইছে যে বিটিআৰ অঞ্চলত সঁচাকৈ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় আৰু সুশাসন এটা ইতিমধ্যে গঢ়ি উঠিছে আৰু সিটোক লৈ পেলাই আমি সকলো আনন্দিত, বিটিআৰ অঞ্চলৰ ৰাইজৰ আনন্দিত। আপোনালোকক প্ৰথমে নমস্কাৰ সাংবাদিক বন্ধুসকলক। তাৰপিছত কথা হ'ল যে আপোনালোকে জানে যে মই 20 তাৰিখ, যোৱা মাহৰ 20 তাৰিখ কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা পদত্যাগ কৰিছোঁ, যিটো জিলা সভাপতি আছিলোঁ। আৰু মোৰ লগে লগে জিলাৰ যিমান মানুহ আছিল সকলোৱে মোক সমৰ্থন জনাইছে যে আমি আৰু এইটো, আপুনি যেটো ওলাই গৈছে আমি আৰু এইটো দল নকৰোঁ। এতিয়া আমি সকলোৰে লগত মিলিজুলি ডিছকাছ কৰি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে যেহেতু বিটিআৰত যেহেতু এটা শান্তি আহিছে, শান্তিৰ বাতাবৰণ আহিছে এই কেইটা বছৰত আৰু UPPLৰ নেতৃত্বত, প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত, গতিকে আমি আমাৰ অহা দিনত আমাৰ এণ্টায়াৰ এৰিয়া, নট অনলি শ্ৰীৰামপুৰ সমষ্টি, জমদুৱাৰ সমষ্টি, পৰ্বতজোৰা সমষ্টি, আমাৰ লগত লাগি আছে চৰাইবিল সমষ্টিটো, আমি এই অঞ্চলৰ যাতে প্ৰমোদ বড়ো ছাৰৰ মাৰফতে আমি যাতে উন্নতি কৰিব পাৰোঁ, আমি দলে বলে সেইকাৰণে যোগদান কৰি আছোঁ। আজি কমপক্ষে 300ৰ ওপৰত মানুহ আহিছে মোৰ ওচৰত। সকলোৱে আমি একেলগে এটা প্ৰচেছন কৰি আমি মানে মিটিং লৈ যাম আৰু কি। আপুনি UPPLত